আজি পাকঘৰৰ এই মাছখিনিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ শুভ আবেলি সকলোলৈকে। আশা কৰিছোঁ আপোনালোক সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে। আমাৰ জীৱনৰ আন এটা নতুন দিনলে আৰু মৰিগাঁও জিলাৰ এই সৰু অৰ্থাৎ সুন্দৰ গাঁওখনলৈ আপোনালোক সকলোকে বহুত ভাল পোৱা আৰু বহুত স্বাগতম জনাই আজি এটা নতুন আৰু সুন্দৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি হৈছে শুক্ৰবাৰতে আবেলিৰ বাজিলে 5টা। আপোনালোকে হয়তো ভাবিছে এই আবেলি 5টা বাজিতেই মই পাকঘৰত কিয় সোমাইছোঁ। বহুতে হয়তো ভিডিঅ'ৰ টাইটেলটো দেখি পেলাই গম পাইছে যে মানুহজন যাব ওলাইছে 3-4 দিনৰ বাবে শিলচৰলৈ। আমাৰ দাদাৰ ছোৱালীজনীৰ পঢ়া সূত্ৰে হোষ্টেলত থ'বলৈ যাব তাইক। গতিকে ভাবিলোঁ যোৱাৰ আগতে কেইটামান ভাত খুৱাই পঠিয়াম আৰু এই 2-3 দিন যিহেতু মানুহজন ঘৰত নাথাকিব, গতিকে আমিনো কি খাম কি মেলিম বুলিয়ে এয়া অলপমান সৰহকৈ মাছ লৈ আহিছে। এইফালে মাছখিনি হৈ থাকে মানে এইবাৰ আহিলোঁ ৰুমলৈ মানুহজনে পিন্ধি যাবলগীয়া লগতে নিবলগীয়া কাপোৰখিনি ঠিক কৰি দিওঁ বুলি। মই দিনতেই কাপোৰখিনি ধুই পখালি থৈ দিছিলোঁ। এতিয়া পিন্ধি যাবলগীয়াখিনি বেলেগে থৈ দিম, লগতে যিখিনি নিবলগীয়া হয় সেইখিনি বেগ এটাতে ভৰাই দিম। আৰু মতা মানুহৰতো ইমান মানে কাপোৰ নিবলগীয়া নাথাকেই, দুযোৰ কাপোৰ লগতে এখন গামোচা নিলেই হৈ যায়। কিন্তু আমাৰ মাইকী মানুহবোৰৰহে ক'ৰবালৈ যাবলগীয়া হ'লে কিমান যে কাপোৰ বস্তু টোপোলা বান্ধিবলগীয়া হয়, লগতে যদি সৰু ল'ৰা ছোৱালী ক'ৰবালৈ নিবলগীয়া হয় তেতিয়াহ'লেতো বস্তুৰ পৰিমাণ আৰু দুগুণেই বাঢ়ে। আমি বাৰু ডাঙৰবোৰে কিবা এটা কৰি এডজাষ্ট কৰিব পাৰোঁ, কিন্তু সৰু ল'ৰা ছোৱালীকতো আৰু তেনেকুৱা কৰিব নোৱাৰি। সিহঁতৰ কাপোৰ কানি বয় বস্তু আদি বিভিন্ন ধৰণৰ, বাৰু যি কি নহওক এয়া প্ৰয়োজনীয় কাপোৰখিনি লগতে ফোনৰ চাৰ্জাৰডাল আৰু হেডফোনডাল সেইকেইটা বস্তু মই ঠিক কৰি থৈ দিছোঁ। এতিয়া যাওঁ তেখেতক কেইটামান ভাত খাবলৈ দিওঁ। দিনৰে ভাত দাইল চব্জি তেনেকৈ আছিলে, এতিয়া 2 পিচ মাছ দি পেলাই ভাত কেইটামান দিম। আৰু ল'ৰাটোৱে ম'ম' খাবলৈ যিহেতু বহুত বেছি ভাল পায়, গতিকে দেউতাকে এয়া যোৱাৰ আগতে ম'ম' আনি দিছিলে তাক খাবলৈ। সেয়া ল'ৰাটোৱে কি কৈছিলে বুজি পাইছিল নে? মানে তাৰ চিন্তা, বাপেকক সি সুধিছে যে পাপা তুমি কিমান দিন ঘৰত নাথাকিবা? দেউতাকে ক'লে যে মই 3 ডেইজৰ পিছত আহিম। তুমি 3 ডেইজৰ পিছত আহিলে বুঢ়া হৈ আহিবা নেকি, তাৰ চিন্তা। বাৰু যি কি নহওক, আৰু এয়া বৌহঁতো আহি পালেহি। এটা বেগতেই মই গোটেইখিনি বস্তু ভৰাই দিলোঁ, যিহেতু কেইটামানহে কাপোৰ। বৌয়ে ক'লে যে এটাতেই দে, নহ'লে আহোঁতে অসুবিধা হ'ব সিহঁতৰ। গতিকে সেয়া দাদা দেহা সকলো আহি পালেহি। এতিয়া তেওঁলোক যায়গৈ আৰু সেয়া আমাৰ দাদাৰ ছোৱালীজনী, তাই আপোনালোকক বাই বাই দিছে। ৰাতি কি পাপালৈ মনত পৰি আছিলে? বহুত মনত পৰি আছিলে। কিয়? গুড মৰ্ণিং। আজি নেক্সট দিনাখন হয়। যোৱাকালি ৰাতি আৰু তেওঁলোক যোৱাৰ পাছত ভিডিঅ' কৰা নহ'লে। এতিয়া এয়া আমাৰ ল'ৰাটো শুই উঠিলে, তাক মই ব্ৰাছ কৰাই গা পা ধুৱাই দিলোঁ। আজি শনিবাৰ, গতিকে সিহঁতৰ আজি স্কুল নাই, শনিবাৰে সিহঁতৰ বন্ধ থাকে। আৰু ৰাতিপুৱাতে বনাই দিলোঁ তাক সি ভাল পোৱা পিঠা। এয়া পিঠা বহুত বেছি ভাল পায় খাবলৈ, যিহেতু ৰাতিপুৱা ডেইলি ভাতেই খুওৱা হয় স্কুল যোৱাৰ কাৰণে। এতিয়া ভাবিলোঁ পিঠাকে বনাই দিওঁ, সি খাই ভাল পায় যিহেতু খাওক। আৰু এতিয়া মই যাম কিবা কিবি কাপোৰ কানি ধুবলৈ। এইফালে এয়া তাৰ ইউনিফৰ্ম জোতা লগতে আৰু কিছুমান কাপোৰ আছে, সেইবোৰ ল'ৰাটো যাব তাৰ আইতাকৰ স্কুললৈ। সপ্তাহটোত এই 2টা দিনেই পায়, শনিবাৰ আৰু দেওবাৰ। গতিকে শনিবাৰে সি যিহেতু তাৰ আইতাকৰ স্কুললৈ যাবলৈ ভাল পায়, সেই চান্সকণ পায় আইতাকৰ স্কুললৈ যোৱাৰ। আৰু যোৱাকালি ৰাতি কি হ'ল জানেনে? ল'ৰাটোৱে মানে ইমান আমনি কৰিছে। আগতে ল'ৰাটো সৰু হৈ থাকোঁতে মানুহজনে ক'ৰবালৈ যায় দূৰত ৰাতি থাকিব, কিন্তু সি জানা হোৱাৰ পৰা যিহেতু ক'লেও যোৱা নাই। ৰাতি বহুত দেৰিলৈ শোৱা নাই। অ' মা পাপা কেতিয়া আহিবনো? পাপালৈ মনত পৰিছে, কান্দিব মন গৈছে। কিয় ইমান পাপালৈ মনত পৰিছিলে তোমাৰ? কি জালেগৰ কাৰণে? সেইটো কিবা কথা হ'ব পাৰে নেকি?
বাহিৰত পৰি আছে দপদপীয়া বৰষুণ আপোনালোকে হয়তো মাতটো শুনি পেলাই গম পাইছে মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আৰু এয়া পাকঘৰত বনালোঁ ভোল আৰু মাছৰ জোল যোৱাকালি অলপমান মাছ থৈ দিছিলোঁ মই এয়া জহা ভোল হয় ৰাতিপুৱাতে মায়ে পথাৰৰ পৰা আনিছিলে ল'ৰাটো আৰু মাক স্কুলত পঠোৱাৰ পাছত ঘৰখনৰ যিমানবোৰ কৰিবলগীয়া চাফ চিকুণ থাকে সকলোবোৰ কৰি গা পা ধুলোঁ ধুই পেলাই এতিয়া এয়া ভাত চব্জি হৈ গ'ল লগতে মোৰ এটা ভিডিঅ' এডিট কৰি আপোনালোকলৈ আগবঢ়োৱাও হ'ল এয়া চাওক বৰষুণৰ কি পৰিস্থিতি বহুত বেছি বৰষুণ দিছে ভাগ্যে এই বৰষুণজাক অহাৰ আগতেই মা আৰু ল'ৰাটো স্কুলৰ পৰা পাইছিলেহি নহ'লে যে বৰষুণত তিতিবলগীয়া হোৱা হয় কিমান অসুবিধা হ'ল হয় বাৰু যি কি নহওক মোৰ দুপৰীয়াৰ ভাত সাজু হৈ গ'ল ৰেডি পাপৰ পুৰিলোঁ লগতে ভোল আৰু মাছৰ জোল মই কাম কৰি থাকোঁতে এগৰাকী মানুহ আহিছিলে মানে আমাৰ পথাৰত আৰু ঘৰত যিগৰাকী মানুহে অলপমান সহায় কৰি দিবলৈ আহে তেখেত আহিছিলে আৰু মোৰ যিহেতু আধা আধি কাম হৈছিলেই গতিকে কেইটামান কাপোৰ ধুবলগীয়া আছিলে সেইকেইটা ধুবলৈ দি পেলাই বাৰান্দাখনো মচিবলৈ দিছিলোঁ ঘৰটো মচিব দিছিলোঁ কিন্তু এতিয়া আৰু বৰষুণ যিহেতু দিলে গতিকে ঘৰ মচাৰ প্ৰয়োজন নাই এতিয়া ভাত খাই পেলাই যাব পথাৰলৈ আৰু তেখেতকো ভাত দিওঁ লগতে আমিও ভাত খাওঁ আৰু মানুহজন যোৱাৰ পাছত ভাবিছিলোঁ ভালকৈ ভিডিঅ' কৰিম এডিট কৰিম আপোনালোকলৈ ধুনীয়া ধুনীয়া ভিডিঅ' আগবঢ়াম কিন্তু নাই একোৱেই কৰিবলৈ মন যোৱা নাই একেদিন কিয় নাজানো কিবা একো ভালেই লগা নাই মানুহজন যোৱাৰ পৰা বাৰু যি কি নহওক আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ মই ভিডিঅ'ত বহুত বেছি বাৰু যি কি নহওক কওঁ নেকি নাজানিছোঁ আৰু দেই মোৰ যে এডিট কৰিবলৈ বহিলে কিবা এই কথাষাৰ শুনি নিজৰে বিৰক্তিকৰ লাগে ডিলিট কৰি দিবলৈ মন যায় শব্দটো কিন্তু বাৰু যি কি নহওক থাকক আজিলৈকে আহিছোঁ আগন্তুক এটা ধুনীয়া ভিডিঅ'ত লগ পোৱাৰ আশাৰে এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকে যেন কোনেও খং নকৰে বাই বাই